নমস্কাৰ মই তুলসী আপোনাক সকলোকে মোৰ নতুন এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই মোৰো খবৰ এজ ৱেল এজ ধুনীয়া চলি আছে আৰু যোৱাকালি মোৰ মিনি ভ্লগটোত সকলোৱে অলৰেডি গম পাইছে যে আমাৰ কলেজৰ ইংলিছ ডিপাৰ্টমেণ্টে 5 আৰু 6 তাৰিখে ব্লুমিং কোপৌ আয়োজন কৰিছে তো আজি হৈছে 5 তাৰিখ তো এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু তাতে যাম এতিয়া আৰু মই তাত ডান্স কৰিম ফক ডান্স কৰিম ডান্সৰ ভিডিঅ' দিম বাৰু আপোনালোকক আৰু 10টা বজাৰ পৰা মোৰ ডান্সৰ প্ৰেক্টিছ আছে মানে ফক ডান্স যিটো কৰিম সেইটো প্ৰেক্টিছ আছে তো প্ৰথম কলেজ গৈ মই তাত ডান্সৰ প্ৰেক্টিছ কৰি ল'ম তাৰপিছতে ব্লুমিং কোপৌৰ যি ফুড ষ্টল এইবোৰ আপোনালোকক দেখাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া মই জল্দি ঘৰৰ পৰা ওলাই দিওঁ 2 hours later আৰু এতিয়া মই আহি পালোহি এয়া কলেজ আৰু যিমানখিনি পাৰো আপোনালোকক দেখুৱাম বাৰু আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক প্ৰথম আমাৰ মহিলাৰ চাদৰ মেখেলা ষ্টলবোৰৰ পৰা আৰম্ভ কৰোঁ কেনেকুৱা ধৰণৰ চাদৰ মেখেলা ওলাইছে তো এতিয়া যাওঁ বলক খোৱা বস্তুৰ ওচৰলৈ এয়া হৈছে দৈ জলপান মিঠাই আৰু চুঙা পিঠা আৰু তেওঁলোকে কলপাতত ধুনীয়াকৈ সজাই দিছে এতিয়া যাওঁ বলক পিঠাৰ দোকানত ইয়াতে তিল পিঠা নাৰিকলৰ লাডু মুড়ি লাডু মিঠাই বিভিন্ন ধৰণৰ মিঠাই আছে তাৰপিছতে নিমকিন কেক এনেদৰে বেচা হৈছে আৰু আন এখন দোকানতে এয়া বিভিন্ন ধৰণৰ মিঠাই খেজুৰ সৰু সৰু চিংৰা টেকেলি পিঠা ক্ৰীম ঘিলা পিঠা তেল পিঠা লাৰু এইবোৰ আছে আৰু ইয়াতে গাখীৰ চাহ লাল চাহ কফিও পোৱা গৈছে বাৰু আৰু আন এখন দোকানত এনেদৰে লাৰু পেকিং পিঠা পেকিং চিৰা ভজা পেকিং চুজি পেকিং বেহুৱা পেকিং আৰু এয়া হৈছে চাদৰ মেখেলা আৰু আনফালে চাওকচোন এয়া ইমান ধুনীয়া ধুনীয়া বেগ নিশ্চয় নিজৰ হাতেৰে বনাইছে তেওঁলোকে তাৰপিছতে এয়া আহিছো মোৰ প্ৰিয় ফাষ্ট ফুডৰ দোকানলৈ আৰু ইয়াতে তেওঁলোকে চিকেন বিৰিয়ানী বুটৰ ভাজি জুচ পুৰি আৰু কেইটামান বস্তু আছিল যিটো মই চিনি নাপালো বাৰু তাৰপিছতে মই এয়া খালো বুটৰ ভাজি আৰু চিকেন বিৰিয়ানী পেকিং কৰি লৈছো বলক এতিয়া অলপমান বিহু নাচ উপভোগ কৰোঁ
ফুড ষ্টলবোৰত কিবা কিবি খাই আহি এয়া কৰিলোঁ ডান্সৰ প্ৰেক্টিছ। 2 hours later. হেল্ল' এভৰিৱান, মই মাত্ৰ কলেজৰ পৰা আহিলোঁ আৰু কলেজৰ পৰা আহি ধুমধামেৰে কিবা এটা খাই ভাবিলোঁ ভ্লগটো শেষ কৰি লওঁ। আৰু ভণ্টিয়ে মিঠা আলু বনাই থৈছিল, সেয়া খালোঁ। ভাত খোৱা নাই কাৰণ কলেজৰ ফুড ষ্টলবোৰত কিবা কিবি খালোঁ। কিবা কিবি মানে চিকেন বিৰিয়ানী খাইছিলোঁ আৰু বুটৰ ভাজি এটা খাইছিলোঁ। ইমান যে ভাল লাগিছে নহয় খাবলৈ। আৰু কাইলৈ আছে মোৰ ডান্স। কি ডান্স কৰিম সেইটো বাৰু নেক্সট ভ্লগত গম পাব। আজি মোৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি মোৰ চেনেলটো কোনোবাই প্ৰথমবাৰৰ কাৰণে চাই তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।